নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি একদম সিম্পল মেকআপ লুক এটা দেখাম। আই মেকআপটোও একদম সিম্পল কৈ দেখাম। খুব কম সময়ৰ ভিতৰত আমি কেনেকৈ কৰিব পাৰো আৰু খুব সহজে কৰিব পৰা মেকআপ লুক। মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। প্ৰথমতে মই মেকআপ ষ্টাৰ্ট কৰাৰ আগতে চুলিখিনি ভালকৈ বান্ধি লম যাতে মেকআপ কৰোতে অসুবিধা নাপাওঁ। প্ৰথমতে মই স্কিনখন ক্লিন কৰি লম যাতে ধূলি মাকতি নাথাকে, নহলে পিছত পিম্পলছ উঠিব পাৰে বা বেলেগ সাইড ইফেক্টও হ'ব পাৰে যদি ক্ৰীমবিলাক আমি তাৰ ওপৰত এপ্লাই কৰি দিওঁ। মই এনেকৈ ভালকৈ মুখখন চাফা কৰি ললো। এতিয়া মই অলপ প্ৰাইমাৰ লৈছো। প্ৰাইমাৰ এনেকৈ মুখখনত ভালকৈ ব্লেন্ড কৰি লম কাৰণ প্ৰাইমাৰ ভালকৈ নলগালে মেকআপটো ফাটিব পাৰে আৰু বেছি লং লাষ্টিং নহ'ব। প্ৰাইমাৰে স্কিনৰ ওপৰত এটা স্মুথ লেয়াৰ বনাই দিয়ে যাৰ ফলত প্ৰাইমাৰ লগোৱাৰ পিছত ঘাম সোনকালে নোলায়। এতিয়া মই লগাম ফাউণ্ডেশ্যন। এইটো মোৰ সুগাৰৰ ফাউণ্ডেশ্যন হয়। ফাউণ্ডেশ্যনটো এটা কাৰণত বেছি ভাল লাগে কাৰণ এটা সাইডত ব্ৰাছ দিয়া আছে আৰু এটা সাইডত ফাউণ্ডেশ্যন। ফাউণ্ডেশ্যন মই বেছিকৈ নলগাওঁ, জাষ্ট এনেকৈ অলপ অলপ চাৰিওফালে লগাই ললোঁ। এনেকৈ মুখখনত ভালকৈ ব্লেন্ড কৰি ল'ম কাৰণ ফাউণ্ডেশ্যন ভালকৈ ব্লেন্ড নকৰিলে মেকআপটো ফাটিব পাৰে আৰু বেছি লং লাষ্টিং নহ'ব। এতিয়া ফাউণ্ডেশ্যনটো ড্ৰাই কৰি ল'ম কম্পেক্ট লগাই। এতিয়া মই আঙুলিত অকমান কালাৰ লৈছোঁ। মই আঙুলি দি লগাইছোঁ কাৰণ মই ভাবোঁ এই কালাৰটো ব্ৰাছেদি লগোৱাতকৈ আঙুলিৰে লগালে বেছি ধুনীয়া হয়। যিসকলে ভাবে যে সেল্ফ মেকআপ কৰিবলৈ কষ্ট হয়, এটা চকু মুজি মুজি কৰিব লাগে, তেওঁলোকে দুদিন এদিন প্ৰেক্টিচ কৰিব ধুনীয়াকৈ পাৰিব। বেলেগে কৰি দিয়াতকৈ নিজে কৰিলেহে বেছি ভাল লাগে কাৰণ নিজে কৰিলে নিজৰ ভাল লগা অনুযায়ী কৰিব পাৰি। মই বেছি ডাঠকৈ লগাই ভাল নাপাওঁ। এতিয়া হৈ গ'ল। এতিয়া মই চকুত আইলাইনাৰ লগাম। এনেকৈ কেমেৰা চাই কৰাতকৈ চাগে আইনা এখন লৈ কৰাই সুবিধা হয়। এতিয়া মই মাস্কাৰা লগাম। এতিয়া আই মেকআপ কমপ্লিট হৈ গ'ল। এতিয়া মোৰ আইব্ৰ'খিনি ঠিক নকৰিলেও হৈ যায়, ফিল আপ কৰাই আছে, তথাপি এনে এবাৰ অলপ লগাই ল'লোঁ।
এতিয়া মই চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ। মই ডাৰ্ক ৰেড কালাৰৰ লিপষ্টিক লৈছোঁ কাৰণ মোৰ কাপোৰযোৰৰ কালাৰ বগা হয় আৰু মাজে মাজে ৰঙা কালাৰৰ ফুল আছে। সেইকাৰণে যিহেতু কাপোৰযোৰৰ কালাৰ বগা সেইকাৰণে মই অলপ লিপষ্টিক ডাৰ্ককৈ লৈছোঁ। এতিয়া মই অসমীয়া গহনা পিন্ধিম মেখেলা চাদৰযোৰৰ লগত মিলাই। চাওকচোন কাপোৰযোৰৰ ফুলৰ লগত কি ধুনীয়াকৈ মিলিছে।